গুড মৰ্ণিং এভৰিৱান। এয়া আমি ফাৰ্মলৈ গৈ আছোঁ। বাপেকে যে কেয়া দেখিছা নহয়, চাইকেল চলাই চলাই গৈ আছে। আমাৰ এয়া শুনে চাইকেল চলাব পৰা হ'লগৈ আৰু। ৱাও, হা পাইছা? এইফালে কি লৈ আহিছা? অঁ, এয়া আমাৰ শুনে চাইকেল চলাই চলাই আহি আছে। মোকে আছে ভিডিঅ' এতিয়া। ঐ লাহে লাহে আহা। আমি এয়া ফাৰ্মত গৈ আছোঁ। আমাৰ শুনে এয়া চাইকেল চলাই চলাই আহিছে। মোকে চেৰি আহিছে। ৰাস্তাটো ইমান ধুনীয়া ডাঙৰকৈ বনালে, এতিয়া আৰু টেনশ্যন নাই আৰু। গাড়ী আহিব বোলা। আমি এইপিনে দি যাম এতিয়া ফাৰ্মত। এয়া আহি আছে আমাৰ এখেতসকল। এইপিনে আমাৰ নদী আছে। নদীৰ আমাৰ শুনে নদীত যাবৰ কাৰণে ওলাইছে। নদী চাবলৈ যায়। আমি এয়া ফাৰ্ম আহি পালোঁ। তাই আৰু চাইকেল মাৰি মাৰি আহে। কি ধুনীয়া পৰিৱেশ। এয়া হৈছে আমাৰ ৰাতিপুৱা একদম ফাৰ্মৰ আৰু লগতে বাৰীখনৰ পৰিৱেশ। এয়া কি সুন্দৰ পৰিৱেশ। কবিবোৰ ডাঙৰ হ'লেই আৰু। কি ধুনীয়া পৰিৱেশ। মটৰবোৰ লাগিব হৈছে আৰু। এয়া হৈছে আমাৰ ফেচবিন। এয়া লাগিছে আৰু এয়া কিমান ধুনীয়াকৈ লাগিছে। গোটেইখিনি আমাৰ ফেচবিন। এইজোপাতে ইমান লাগে। এয়া ডাঙৰ হৈছে আৰু ফেচবিনবোৰ খাবলৈ পাৰিম আৰু কেইদিনমান পিছত। ইমান লাগে মানে এজুপি গছতে এসোপা এসোপা লাগে। 5 কেজিমান ওলায়। ইমান ধুনীয়া এইবোৰ। আৰু কি উঠাই দিওঁ? আমি এতিয়া পাচলি উঠাইছোঁ। কবি কেইটা বন্ধা নাই। পানীলাও এটা ছিঙি দিওঁনে? অঁ, পানীলাও ছিঙি দিওঁ। ঘৰত খাবৰ কাৰণে কবি এটা চাই লওঁ। এইটো বছৰৰ প্ৰথমটো কবি এতিয়া উঘালিম। লগোৱা ইমান ডাঙৰ হোৱা নাই আৰু। এইটো ইমান ধুনীয়াকৈ একদম পূৰা ডাঙৰ হৈছিলে। ইমান ডাঙৰ হোৱা নাই বাৰু, তথাপিও এইটো ঘৰত খাবলৈ কাৰণে লৈ লওঁ আজি উঘালি কিনে। ইমান ধুনীয়া কোমল হৈছে। এইটো উঘালিলোঁ। কিমান ধুনীয়া হৈছে। অকণমানো পোকে ধৰা নাই। ঘৰত খাবৰ কাৰণে একো সাৰ চাৰ নিদিয়াকৈ, ৰাসায়নিক তেনেকৈ এয়া ইমানটো ডাঙৰ হৈছে আৰু। পোকে খালে বেয়া হৈ যাবগৈ আৰু হয়নে? পানীলাও এটা কাটি লৈ থওঁ দিয়ক। এইয়া ঘৰৰ পাচলি আমি উঠাই আছোঁ। এয়া আছে মূলা। মূলা উঠাইছোঁ। পূৰা মূলা ধুনীয়া গৈছে আৰু ৰঙা মূলাখিনি। ৰঙা মূলা বগা কেইটামান উঠাওঁ। ৰঙা হ'বনে আৰু লাগিব? বগা উঠাব। বগা মূলা কিন্তু পাতটো বেছি হৈছে, মূলাটো ইমান যোৱা নাই। পাতল কৰি দিয়াৰ কাৰণে ভাল হৈছে বাৰু। গোটেই এইবোৰ একদম পালেং শাক। অঁ, মাছৰ লগত খাবলৈ কাৰণে মজা। কিন্তু এয়া আমাৰ গোটেই পোকে খাই দিছে, একো সাৰ মৰা নাই কাৰণে। এয়া মুৰ্গী আকৌ খেদিব ল'লে। লাহে 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 ভয় কৰিব চোৱা। লাহে লাহে যোৱা। সেইখন পাৰ হ'ব নোৱাৰিব এতিয়া যে চাবা। পাৰ হ'ব নোৱাৰে। তাত সোমাই দিলেহি আকৌ জোৰাব। লাহে 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 মা। ৰেকিং মাৰি ল'ব দে। এয়া হৈছে আমাৰ ফাৰ্মৰ পৰিৱেশ। একদম পূৰা বতাহ দি আছে, ঠাণ্ডা নদীৰ কাষত। এইয়া এবাৰে কোচত উঠি পাৰ হৈছে।